মই আজি আপোনালোকক লাৰ্ণাৰ লাইসেন্সৰ লাইভ এক্সাম দেখুৱাম। কি প্ৰশ্ন আহে আৰু এই প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ দিব লাগে। RTO অফিসত নোযোৱাকৈ আপুনি ঘৰতে বহি বহি এক্সাম দিব পাৰিব। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ'ত লাৰ্ণাৰ লাইসেন্সৰ বাবে কেনেকৈ এপ্লিকেশ্যন কৰিব RTO অফিসত নোযোৱাকৈ ইয়াৰ ফুল প্ৰচেছ দিয়া হৈ আছে। ইয়াৰ লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, আপোনালোকে তাত গৈ চাব পাৰে। এইটো ভিডিঅ'ত লাৰ্ণাৰ লাইসেন্সৰ লাইভ এক্সাম দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ইয়াৰ বাবে আপোনাৰ গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু পৰিবহণ লিখি সাৰ্চ কৰি দিব। ইয়াত চাওক লিখা হৈ আছে হোম পৰিবহণ সেৱা, ইয়াত ক্লিক কৰি দিব। অলপ তলফালে আহিব, ইয়াত চাওক লিখা হৈ আছে ড্ৰাইভাৰ্ছ/লাৰ্ণাৰ্ছ লাইসেন্স, মোৰত ক্লিক কৰি দিব। ইয়াত চাওক লিখা হৈ আছে সিলেক্ট ষ্টেটটো সিলেক্ট কৰি দিব আৰু এটা পপআপ আহিব, এইটো কাটি দিব। তাৰপিছত সাইডত চাওক লিখা হৈ আছে লাৰ্ণাৰ লাইসেন্স, অলপ তলফালে আহিব, ইয়াত চাওক লিখা হৈ আছে অনলাইন LL টেষ্ট, আপোনালোকে ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব, ইয়াত এপ্লিকেশ্যন নম্বৰটো ভৰাই দিব। তাৰপিছত তলত ডেট অফ বাৰ্থটো বহুৱাই দিব। এপ্লিকেশ্যন নম্বৰ বহুৱাৰ পিছত যেতিয়া ডেট অফ বাৰ্থত ক্লিক কৰিব ইয়াত ফটো স্ক্ৰীনত আহি যাব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো বহুৱাই দিব। তাৰপিছত ইয়াত পাছৱাৰ্ডটো বহুৱাই দিব। ইয়াৰ পাছৱাৰ্ডটো মোবাইলৰ SMS-ৰ জৰিয়তে আপোনাক দি দিয়ে। যদি আপুনি পাছৱাৰ্ডটো পাহৰি গৈছে বা মনত নাই তেনেহ'লে ৰিচেণ্ড পাছৱাৰ্ডত ক্লিক কৰি দিব, আকৌ আপোনাৰ মোবাইলত পাছৱাৰ্ডটো পঠিয়াই দিব। তাৰপিছত পাছৱাৰ্ডটো ইয়াত বহুৱাই দিব। তাৰপিছত অথেণ্টিকেশ্যনত ক্লিক কৰি দিব। আপুনি লৰচৰ নকৰি বহি থাকিব, আপোনাৰ ফটোটো সিহঁতে ল'ব। চাওক ফটোটো লৈ লৈছে। তাৰপিছত এই প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব, আকৌ প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক লেংগুৱেজ সিলেক্ট কৰিব দিছে, আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰিব। তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব। তাৰপিছত কণ্টিনিউত ক্লিক কৰি দিব। যেতিয়াই কণ্টিনিউত ক্লিক কৰি দিব আপোনাৰ এক্সাম আৰম্ভ হৈ যাব। চাওক প্ৰথম প্ৰশ্ন আহিছে কাহৰ চিহ্নটোৰ অৰ্থ কি। এইটো যিটো চিহ্ন দিছে এইটো চিহ্নৰ অৰ্থ কি, যিটো শুদ্ধ এনসাৰ এইটো ক্লিক কৰি দিব। তাৰপিছত তলত চাওক লিখা হৈ আছে কণ্টিনিউত ক্লিক কৰি দিব। নেক্সট কুৱেশ্যন আহি যাব। তাৰপিছত এতিয়া দ্বিতীয় প্ৰশ্নটো আহি গ'ল, কাহৰ চিহ্নটোৰ অৰ্থ কি, শিঙা বজোৱা বাধ্যতামূলক, ইয়াত ক্লিক কৰি দিব লাগিব। তাৰপিছত কণ্টিনিউত ক্লিক কৰি দিব। আৰু এটা কুৱেশ্যনৰ সময়, ইয়াত চাওক সময় দিয়া হৈ আছে 30 ছেকেণ্ডকৈ দিয়ে। 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ এই প্ৰশ্নৰ উত্তৰটো আপোনাৰ দি দিব লাগিব। চাওক এটা প্ৰশ্ন আহি থাকিব, আপুনি তাৰ এনসাৰ দি থাকিব। এইটোত মই ভুল কৰিলোঁ। এক্সাম কমপ্লিট হৈ গ'ল। চাওক পাছ কৰিলোঁ, মাত্ৰ এটাহে ভুল হৈছে। তাৰপিছত লাৰ্ণাৰ লাইসেন্স প্ৰিণ্ট কৰাৰ বাবে তলত চাওক লিখা হৈ আছে ক্লিক হাৰ টু প্ৰিণ্ট ইউৰ লাৰ্ণাৰ লাইসেন্স, ইয়াত ক্লিক কৰি দিব লাগিব। তাৰপিছত এটা মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব এনেকৈ PDF লাৰ্ণাৰটো ওলাই আহিব।